ককা এনেই কথা এটা সুধো, আপুনি বেয়াও নাপাব। আপুনি এনেই গাখীৰ পানী চানী দিয়ে নাই? এই নিশ্চয় দিওঁ। আজি ককাক লগ পাই আজিহে গম পালোঁ যে ঢোলেও কথা কয়। এতিয়া ঢোলেনো কি কথা কয় তাকে শুনোচোন, কি ঢোলে কথা কয়? ঢোলে কথা কোৱাটো সত্য। এই আমাৰ এই শিৱসাগৰত জামুগুৰিত গুজৰ আৰু গুমৰ নামৰ দুজন মানে ঢোলচোৱা ককাই ভাইক আছিলে দেই, আৰু তেখেতলোক এতিয়া নাই। তেওঁলোকৰ তাৰপৰা আমি ঢোল চোৱাই মেলি আনো। তেতিয়া মই সেই ঢোলৰ চাপৰ এটা মাৰি, মই কিন্তু ঢোল বজাব নাজানো, এইবিলাকে বজায়, কিন্তু মই মুখত ঢোল বজাওঁ, সেই ঢোলৰ চাপৰকে মাৰিছোঁ। এই লিং গোটেই লিং লাই আই ঐ, এই ডাল কচুত পিং বাই, এই মাকনি নাচনি ঢুলীয়া কাই ঐ, ঢোলে বোলে দি ডাং ডাং দিগি যাক কং। গুজৰ আৰু গুমৰে চোৱাই দিয়া ঢোল নুফুটে কিন্তু দেই। এই চিপাহী মূৰতে ৰঙাকৈ পাগুৰি, চাহাবনী ছোৱালীহে ৰিহা নাছিলে গাত, ৰাইজ আজিকালি কাৰ গাত ৰিহা নাই, বোলে চাহাবনী ছোৱালীহে ৰিহা নাছিলে গাত, লোন মাৰোঁ জাত ক'ত ডাল কচু, তেল নেমাৰোঁ তাত, ৰাইজ আপোনালোকৰ সন্মুখলৈ আহোঁতে আমাৰ মাইকী মানুহে কৈছিলে বোলে ঐ জহনী যোৱা মোচাই, বোলে বাওঁহাতে মেখেলাখন কোচাই, এই ধান বানি পানী আনি খৰি লৈ নোখোৱাওঁ থাক। তেতিয়া ছয়ৰাম কজোৱা হঠাৎ উঠিছিলে খং, ছয়ৰামে টিকাতে বজাইছিলোঁ ঢোল, ঢোলে কৈছিলে ধুম 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 জিজাক জিজাক ধুম 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 জিজাক জিজাক লাগ চাবোন দুধেলা কাপোৰ ধোৱা এঢেলা লগত আছে উজ্জ্বলা, গেলগেলা 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 মুঠাক সেইজনী চুপ থাক, কোঁটোলো কোঁচাক কোঁচাক কোঁচাক, ভাল পালেও পাওঁ বোলে বেয়া পালেও পায়, সেই তাই নিগনি নাইজাল বোলে কুটি কুটি খা দিগি যাক কাওঁ। ছয়ৰাম কজোৱা ককাই বহুখিনি কবিতা লিখিছে, তাৰে ভিতৰত কিছু কবিতা আমিও শুনো ককা। হয়, মই জয় জয়তে কবিতাই লিখিছিলোঁ। সেই কবিতাৰ পৰাই মানে গান কৌতুক কিবা কিবি গাওঁ, ৰাইজে যি বুলি ভাবে যে এইটো কবিতা নাই হোৱা, কিন্তু অকণমান গান বা কৌতুক বা কিবা হৈছে বুলি ভাবে। কিন্তু এতিয়া মোৰ ভাল লগা কবিতা এটা, মই ভাল পোৱা কবিতা এটা গাওঁ। আমাৰ মানে হাইস্কুলৰ যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে তেতিয়া মিটিং মাটাং পাতে, আমাকো মাতে, আমিও যাওঁ। কিন্তু এটাই মোৰ অলপ মনত দুখ লাগে যে যেতিয়া ছাত্ৰ ছাত্ৰীসকল যাব পৰা সময় হয় তেতিয়া মোক অকণমান সময় দিয়ে কিবা এটা গাবৰ কাৰণে, কিন্তু আগমুহূৰ্তত মই বিহু সন্মিলনেই হওক বা য'তেই হওক বা কিবা বিহু পাতিবলৈ হ'লে মোক মাত্ৰ 3 মিনিট সময়ে দিয়ে, তাতকৈ বেছি নিদিয়ে, মোৰে দুৰ্ভাগ্য। কিন্তু এই কবিতাটো গাবৰ কাৰণে মই পিতৃ মাতৃসকলক কওঁ আপোনালোকে আৰু 2 মিনিটমান ৰৈ দিয়কচোন। এই কবিতাটো মই বৰ দুখেৰে গাবলৈ চেষ্টা কৰিম। সম্বৰ্ধনা শৰাই শত সহস্ৰ প্ৰণিপাত, সেই মোৰ কীৰ্তিমন্ত্ৰ ছাত্ৰ ছাত্ৰী গণ, জয়ে জয়ে প্ৰণাম কৰোঁ যত আছে ইষ্টৰ কুটুম্বৰজন, কষ্টৰ পিছে পোৱা ফল হোৱাত মিঠা, প্ৰকৃত জ্ঞানীজনেহে প্ৰকাশ কৰে সেই কথা, যতন কৰিলে হাতত ৰতন পায়, ভালকৈ পঢ়া ছাত্ৰ ছাত্ৰীসকলে শ্ৰেষ্ঠ স্থান পায়। কোনোজনে কয় বোলে ডক্তৰ হ'ম, কোনোজনে কয় হেনো ইঞ্জিনিয়াৰ হ'ম, অনুৰোধ জনাইছোঁ সকলোকে মই দেশৰ সুনাম ৰখা সুনাগৰিক হৈ, জাতি সেৱাৰ বাবে উদিত সৰোজ হোৱা, উঠি অহা প্ৰজন্মক দৃষ্টিদান কৰা, পিতৃ মাতৃ ইষ্ট কুটুম যত আছে সকলোকে গওঁ, নিজৰ সন্তানক গঢ়িবলৈ সংকল্পবদ্ধ হওক, অৱহেলা অনাদৰ নকৰি কদাপি বিকশিত কৰক সন্তানৰ সুপ্ত প্ৰতিভাৰাজি, যেনেদৰে ফুলনিত ফুলি আছে নানা ৰঙী ফুল, মৌ মাখিহে বুজি পাই তাৰ আচল মূল, আজি হবে সভাটোকে জনাইছোঁ সম্বৰ্ধনা শৰাই, জয় 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 হওক বিশ্বত যত আছে আমাৰ বিদ্যালয়। ককা এনেই কথা এটা সুধো, আপুনি বেয়াও নাপাব? নাপাওঁ। আপুনি এনেই গাখীৰত পানী চানী দিয়ে নাই? এই নিশ্চয় দিওঁ। এই নিদিলেও উপায় নাই, মানে কথাটো এনেকুৱা হৈছে, এই ৰাইজে অকণমান হাঁহক বুলি কৈছে যে এই ৰাম দধি দুগ্ধ গীত মধুৰ লগত আছে সামান্য পানী, আপোনালোকে ভাওনা চাইছে ৰজাৰ পাছে পাছে ধীৰে ধীৰে চলি যায় ৰাণী, তেতিয়াহ'লে ছয়ৰাম কজোৱাই 20 লিটাৰ গাখীৰত কিয় নিদিব মাত্ৰ 1 লিটাৰ পানী, শংকৰ মাধৱৰ বাণী ৰাম 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 ৰাম, ঘৰে ঘৰে গাখীৰ দি ফুৱাটো নাম ছয়ৰাম, 20 লিটাৰ গাখীৰত দিওঁ মাত্ৰ মই 1 লিটাৰ পানী। হয় হয়। আৰু এনেই বিহুৱে ঈদে বোলে হেনো বোলে আপুনি গাখীৰ নিবিকে? গাখীৰ নহয়, দৈ। দৈ নিবিকে? দৈ তাৰ আগত দিওঁ। এই বিহু বা ঈদত দৈ দিলে মানে সকলোৰে ঘৰত নহয়, যদি বোৱাৰী এগৰাকী থাকে তেতিয়া মই দিবলৈ মন নকৰোঁ। ইয়াৰ কাৰণ হ'ল কি, এই ঈদ আৰু বিহুত আগৰ দৰে ভাল দৈ দিব নোৱাৰোঁ। যেতিয়া মানে দিওঁ আৰু যিহেতুৱে 1.5 টকা 3 টকা 2.5 টকা 5 টকা কৰি থাকে নহয়, ভয়ো লাগি থাকে বা বেয়াও লাগে।
তেতিয়া মানে সেইকাৰণে বৰ নোৱা ঘৰত দিওঁ আৰু এদিন হ'ল নহয় এটা কথা এই এনেকৈ মানে সেইটো বিহু কথা আৰু দৈ দিলোঁ দৈ দিয়াৰ পিছত গোটেই আৰু জ্যেষ্ঠ কনিষ্ঠ সকলো বহি পানী দৈ ভাঙিছে এই টেকেলিটোৰ ওপৰতে অকণমান দৈ যেতিয়া গামলাৰ মাৰিলে ফৰক বোলে বোৱাৰীগৰাকী ৰৈ নাথাকিলে নহয় মেখেলাখন টেঙি ক'লে এই বছৰেকৰ বিহুৰ দিনা তেজ খোৱাতে দৈ দিলে দেখিলা মইতো মনতে ভাবিলে দৈ বেয়া ওলাবই তিনিদিন মই নাহোঁ তাৰপাছত যেতিয়া 4 দিনৰ দিনা গাখীৰ দিবলৈ যাওঁ অ' ককা আপুনি দিয়া গাখীৰটোত বোলে পানী মই বোলো কি বোলে সেই নহয় আমাৰ এওঁ কৈ দিলে নহয় তেজ খোৱা বুলি শিৱসাগৰৰ পৰা আমাৰ পৰা হেৰাই গ'ল স্বভাৱ কবি স্বৰ্গীয় মনচুকা ৰাজখোৱা ঈদ আৰু বিহুত যদি মই গাখীৰ দিওঁ তেতিয়া উপাধি পাওঁ মই ছয়ৰাম তেজ খোৱা এইটো অলপ উপাধি নে বাৰু সেইকাৰণে ঈদ আৰু বিহুত মই গাখীৰ দিলোঁ দেই হয় মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয় অসম